কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ কটন কলেজ। তোৰ বুকুৰ তাম্বৰণৰ দৃশ্যমান দেৱালত কোনে কাটিছিল বেলিমুখী অজস্ৰ খিৰিকীৰ নক্সা? বোধি বৃক্ষৰ ছাঁ বিচাৰি উৰি যায় হাইতাল বৰণৰ স্বপ্নাতুৰ এজাক চৰাই। ময়ো আছিলোঁ তেনেকুৱা ফিনিক্স এটা। ফিজিক্সৰ ক্লাছত টোপনিয়াই উপজিছিলোঁ নিজৰে ছাইৰ পৰাই। উৰুৱাই আছিলোঁ তোৰ বুকুত প্ৰেম আৰু যুদ্ধৰ পতাকা। তই কি দিলি মোক ভাল পোৱাৰ শেষ উপহাৰ, মৃত্যুৰ অন্তৰ্লীন চেতনা? লাইব্ৰেৰীৰ এন্ধাৰত কঁপি উঠা সহস্ৰ ঘণ্টা ধ্বনিৰ ঝংকাৰ, জীৱনেৰে খুজিম মই তোৰ এই সংবেদী ধাৰ। আৰু আছে ক'বলৈ সোমবাৰ দেওবাৰ, সোমবাৰে চিৰিবোৰ বগাওঁতে তোৰ বুকুৰ অন্ত নাছিল বাসন্তিক উলাহৰ মোৰ। দত্ত ছাৰৰ প্ৰদত্ত হেমলেটৰ প্ৰলাপ, কিমান অফেলিয়া গুচি গ'ল মহতিয়াই মোৰ বুকুৰ উদ্যান। মই ৰিফিউজি হেমলেট খেতিয়কৰ সৰল সন্তান। পৰি ৰলো বুকুৰ একোণত তোৰ প্ৰেমৰ কি জ্যামিতিক হাৰ। আৰু আছে ক'বলৈ শুক্ৰবাৰ, নতুন চিনেমাৰ পোষ্টাৰ, ক্লাছ খতি, অসমীয়াৰ কবিতা পঢ়ি কি হ'ব? জীৱন নিলিখা কথাৰ সমাহাৰ, জীৱন মানে উন্মাদনা আৰু নিসংগতা, সন্ধিয়া আৰু ৰাতিৰ পাণ বজাৰ। ছেকেণ্ড মেচৰ 40 নং কোঠাত বৰগোহাঁঞিয়ে তাচৰ আড্ডাত লিখিছিল সাপ। চন্দ্ৰপ্ৰসাদে দাঢ়ি খুৰাইছিল ৰেলিঙত আৰ্চি থৈ। অৰুণাচলী দৰ্জীয়ে DSৰ চাঁদত শিকিছিল ক খ গ ঘৰ পাঠ। তোৰ মাখন গালত পৰা নাই সময়ৰ চাপ, আঁচৰা নাই নখাল হাতৰাই তোক। তই যেন চিৰসেউজ মোৰ গাঁৱৰ খেতি পথাৰ, তই যেন প্ৰাচীন বোধি বৃক্ষৰ মমতাময় ছাঁ। মই বুদ্ধ লৈ আহিছোঁ মৃত্যু আৰু জৰাৰ বিৰুদ্ধে যৌৱনৰ প্ৰস্তাৱ। এদিন তোৰ এই বুকুৱেদি হটঙা খোজেৰে চুডমাৰ্চন আহিছিল, এদিন মাণিকলাল হেনৰী কটনৰ কান্ধত হাত থৈ। বাণীকান্ত নৱকান্ত তই যে কি নিলিখা বুৰঞ্জীৰ লগা গোন্ধ। সময়ৰ সুদৃশ্য যাদুঘৰ তই যে কি দৰে প্ৰৰচিত কৰ উদযাপন কৰিবলৈ জীৱনৰ উৎসৱ, আৰু শিকাৱ আত্মজাহৰ বৰ্ণমালা। কটন কলেজ তোৰ হতে থাকিব পাৰে মোৰ কি আশেষ, তোৰ স্বপ্নৰ উদ্যানত মই কুন্দেৰা শ্বাহৰুখ লিয়েণ্ডাৰ পেছ।